হাই ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম পূৰ্ণনভা শাক সম্পৰ্কে। পূৰ্ণনভা শাকটো কি হয় আৰু ইয়াৰ উপকাৰিতা কি কি। ইয়াৰ যদি প্ৰথম উপকাৰিতাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে পূৰ্ণনভা শাকটো কিডনি হেল্থৰ কাৰণে আৰু ইউৰেটাৰ হেল্থৰ কাৰণে খুব ভাল। অৰ্থাৎ কিডনি আৰু আমাৰ পেচাবৰ নলীত যিবিলাক ইনফেকশ্যন হয় সেইবিলাকৰ পৰা আঁতৰাই ৰাখিবলৈ আমি পূৰ্ণনভা শাকটো গ্ৰহণ কৰিব লাগে, কাৰণ কিডনি আৰু পেচাবৰ নলীত থকা ইনফেকশ্যনবিলাক সি আমাক আঁতৰাই ৰাখে। ইয়াৰ 2 নম্বৰ যদি উপকাৰিতাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ই লিভাৰ হেল্থৰ কাৰণে খুবেই ভাল, কাৰণ লিভাৰ হেল্থটো এটা বিৰাট ইম্পৰ্টেণ্ট ৰোল হয় হিউমেন বডিত। কাৰণ লিভাৰটোক চাইলেণ্ট অৰ্গেন বুলি কোৱা হয়। আপুনি বহুত বেমাৰত পৰিলে বুজিয়ে নাপাব যে আপোনাৰ লিভাৰটো লাহে লাহে ক্ষতি হৈ আহিছে, যাৰ কাৰণে পূৰ্ণনভা খাই থাকিলে আপোনাৰ লিভাৰ হেল্থৰ পৰা আপুনি বাচি থাকিব পাৰিব। ইয়াৰ পিছৰ যদি উদাহৰণৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে পূৰ্ণনভা শাকবিধ এবিধ ব্লাড পিউৰিফায়াৰ বুলি কোৱা হয়। অৰ্থাৎ আপুনি তেজ শোধনকাৰৰ কাৰণেও পূৰ্ণনভা শাকটো খুব প্ৰয়োজন হয়। গতিকে এইটো এটা খুব ধুনীয়া কথা যে পূৰ্ণনভা শাক যদি আপুনি গ্ৰহণ কৰে তেতিয়াহ'লে আপোনাৰ ব্লাড পিউৰিফাই হৈ থাকিব, অৰ্থাৎ তেজৰ পৰা অলাগতিয়াল বস্তুবিলাক আঁতৰি গৈ থাকিব, তেজটো চাফা হৈ থাকিব, যাৰ কাৰণে আপোনাৰ স্কিনত যিটো আমি চেল ৰিজেনেৰেটিভ প্ৰচেছ বুলি কওঁ, অৰ্থাৎ আমাৰ কোষবিলাক সোনকালে আজিকালি মৃত্যু হয়, যাৰ কাৰণে কম বয়সত বেছি বয়সৰ মানুহজন দেখুওৱা পোৱা হৈছে। যাৰ কাৰণে এই চেল ৰিজেনেৰেটিভ যিটো প্ৰচেছ থাকে এই প্ৰচেছটোক আপোনাক ডেভেলপ কৰে, অৰ্থাৎ কোষটোক সোনকালে মৃত্যু হ'বলৈ নিদিয়ে, যাৰ কাৰণে আপুনি বয়সীয়াল যেন অনুভৱ নকৰিব। পূৰ্ণনভা শাকটোৰ আৰু এটা যদি মই ইম্পৰ্টেণ্ট কথা ক'বলৈ যাওঁ যে পূৰ্ণনভা শাকটোৱে স্কিন ডিছঅৰ্ডাৰৰ ক্ষেত্ৰত খুব ধুনীয়া ৰোল প্লে কৰে, যাৰ কাৰণে বহুত এনেকুৱা ডিজিজ আছে স্কিন ডিজিজ যিবোৰৰ কাৰণে আপুনি পূৰ্ণনভা গ্ৰহণ কৰিলে স্কিন ডিজিজৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। গতিকে পূৰ্ণনভা এটা খুব ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। যে আমি যেতিয়া আৰ্থ্ৰাইটিছ বুলি কওঁ, আজিকালি এটা মেজৰ সমস্যা, সকলোবিলাকে আঁঠুৰ বিষ, কঁকালৰ বিষ, এনেকুৱা বহুত ধৰণৰ বিষত ভোগে। পেইন ৰিলিফ হিচাপেও পূৰ্ণনভাটো ইউজ হয়। স্পেচিয়েলি ই আৰ্থ্ৰাইটিছ যিটো আমি কওঁ, আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত পূৰ্ণনভাই খুব ভাল ৰোল প্লে কৰে। আৰু যদি ইয়াৰ পিছৰ কথাটো ক'ব যাওঁ যে আমি ৰিমিটেড আৰ্থ্ৰাইটিছ, যিটো আমি অসমীয়াত বাত বিষ বুলি কওঁ, অসমীয়াত বাত বিষ বুলি যিটো কওঁ, এই বাত বিষৰ ক্ষেত্ৰতো পূৰ্ণনভাই এটা খুব ধুনীয়া ৰোল প্লে কৰে। আৰু যদি আমি নেক্সট ইয়াতে কওঁ যে কাৰ্ডিয়েক হেল্থ, যদি কাৰ্ডিয়েক হেল্থৰ ক্ষেত্ৰত পূৰ্ণনভাই এটা ভাল ৰোল প্লে কৰে। কাৰ্ডিয়েক হেল্থটো ইমানেই ইম্পৰ্টেণ্ট যে আপুনি বুজিব পাৰিব যে তেজ চলাচলটো হাৰ্ট মাচলত ই ভালকৈ ক্লিয়াৰলি কৰাই দিয়ে, যাৰ কাৰণে বহুত ক্ষেত্ৰত আপোনাক যিটো চেল থাকে কাৰ্ডিয়েক মাচলৰ, সেই চেলবিলাকক ই ক্লিয়াৰ কৰি ৰাখে, যাৰ কাৰণে কাৰ্ডিয়েক হেল্থটো ষ্ট্ৰং হৈ থাকে। আৰু ইয়াৰ পিছৰ যদি উদাহৰণ ক'বলৈ যাওঁ যে হিমোগ্ল'বিন, আমাৰ দেহত হিমোগ্ল'বিন কমি গ'লে আমি বহুত ৰোগত ভুগিব পাৰোঁ। বহুত বিভিন্ন ধৰণৰ ৰোগৰ কাৰণৰ কাৰণে হিমোগ্ল'বিনটো আমাৰ কমি যায়। গতিকে পূৰ্ণনভা গ্ৰহণ কৰিলেও হিমোগ্ল'বিন আপোনাৰ বৃদ্ধি হয়। নেক্সট আজিকালিৰ দিনৰ এটা বিৰাট মেজৰ সমস্যা যে সেইটো হ'ল এলকহলিজিম। আজিকালি মানুহবিলাকে এলকহল সেৱন কৰে, তেতিয়া কিডনি লিভাৰত বহুত এফেক্ট কৰে, যাৰ কাৰণে পূৰ্ণনভা যদি আপুনি গ্ৰহণ কৰে তেতিয়াহ'লে আপুনি এই এলকহলিজিম কৰিলেও আপোনাৰ কিছুসংখ্যক আপোনাৰ কিডনি আৰু এইটো লিভাৰটো ভালে ৰাখিব আপুনি পাৰিব। ইয়াৰ পিছত হ'ল আমাৰ আজিকালিৰ এটা মেজৰ সমস্যা যে কনষ্টিপেশ্যন এটা বিৰাট ইম্পৰ্টেণ্ট প্লে হয়, যাৰ কাৰণে কনষ্টিপেশ্যনটো আপুনি আঁতৰাই ৰাখিব পাৰিব পূৰ্ণনভা যদি আপুনি ৰেগুলাৰলি সেৱন কৰে। তাৰপিছত আৰু এটা খুব ইম্পৰ্টেণ্ট পূৰ্ণনভাৰ এটা উদাহৰণ আছে যে আইচাইট, যদি চকুৰ যিটো দৃষ্টিশক্তি বঢ়াবৰ কাৰণেও পূৰ্ণনভাই খুব ধুনীয়া এটা ৰোল প্লে কৰে। গতিকে আপোনালোকে মোৰ গোটেই ভিডিঅ'টোত চাই বুজি পাইছে যে পূৰ্ণনভা শাকটো খুব ইম্পৰ্টেণ্ট শাক হয়। এইটো খালে আপুনি বহুতকেইটা ডেভেলপমেণ্ট কৰিব পাৰিব, বহুতকেইটা ডিজিজৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। কিন্তু এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে পূৰ্ণনভা শাকটো আপুনি পাব ক'ত, যিহেতু আজিকালি পূৰ্ণনভা শাকটো ইমান সহজভাৱে পোৱাটো উপলব্ধ নহয়, যাৰ কাৰণে অ'কে লাইফ কেয়াৰ বুলি এটা কোম্পানীয়ে অতি সহজতে আপোনাৰ কাষত এই পূৰ্ণনভা শাকটো পঠিয়াই দিছে এজ এ ফুড ছাপ্লিমেণ্ট আৰু খুব সস্তা দামত, অৰ্থাৎ যাৰ কাৰণে আপোনালোকে এইটো সহজে উপলব্ধি কৰিব পাৰিব। গতিকে এই যিটো পূৰ্ণনভা, যিটো আপোনাৰ ফুড ছাপ্লিমেণ্ট, এই ছাপ্লিমেণ্টটো ক'ত পাব, কেনেকৈ পাব, ক'ত খাব লাগে, এই গোটেই বস্তুটো আপোনাৰ মোৰ ভিডিঅ'টো যোনে আপোনাক শ্বেয়াৰ কৰিছে, আপুনি তেখেতৰ লগত যোগাযোগ কৰক, আপোনাক তেখেতে এইটো উপলব্ধ কৰাই দিব। আৰু কিবা কিবি যদি আপোনালোকৰ জানিবলৈ মন থাকে, অসমীয়াত কিবা ভাঙনি কৰি দিব লাগে, কিবা এনেকুৱা শাকৰ কথা ক'ব লাগে, তেতিয়াহ'লে আমাৰ যিটো ইউটিউব আৰু ইনষ্টাগ্ৰাম একাউণ্ট আপোনালোকে ৰিকুৱেষ্ট পঠিয়াওক, আমি আপোনালোকক অসমীয়াত ভাঙনি কৰিব দিব পাৰিলে আমাৰ ভাল লাগিব। আজিলৈ ইয়াতে সামৰিছোঁ। থেংক ইউ।